हेलो नमस्कार मोर चेनेल पुनर्बार स्वागतम जनाइছো। আজি মই এটা ৰেচিপি লৈ আহিছো। সেইটো হৈছে ম্যাঙ্গো কেক। তাৰ কাৰণে মই এক বাটি আম লৈছো, সৰু সৰুকৈ কাটি মিক্সিত গ্ৰাইণ্ড কৰি লৈছো। এতিয়া মই আমখিনি ইয়াতে লৈছো আৰু আম যিখিনি দিছো সেইখিনি পৰিমাণতে মই ইয়াতে এক বাটি ময়দা দিছো, এবাটি গুড়ি চেনি দিছো, মিক্সিত পিহি লৈছো মই চেনিখিনি আৰু অলপ চুজি দিছো আধা বাটি, তাৰপিছত বেকিং চ'ডা দিছো আধা চামুচ, বেকিং পাউডাৰ দিছো 1 চামুচ। এতিয়া এইখিনি ভালকৈ মিহলাই ল'ব লাগিব। এনেধৰণে ভালকৈ লাহে লাহে লাৰি ল'ব লাগিব। ভালকৈ এইখিনি মিহলাই ল'ব লাগিব, কাৰণ বস্তুখিনি ভালকৈ মিহলালেহে কেকটো বেছি ভাল হয়। সেইকাৰণে ভালধৰণে এইখিনি বস্তু এনেধৰণে মিহলাই ল'ব লাগিব। ইয়াতে এতিয়া অলপমান নিমখ দিব লাগিব, অলপমান ভেনিলা এছেন্স 1 চামুচমান ভেনিলা এছেন্স দিলোঁ। এইখিনি ভালকৈ মিহলাই ল'ম আৰু বেটাৰটো অলপ বটা যেন লাগিছে, সেইকাৰণে মই ইয়াতে অলপমান গাখীৰ দি ল'ম। ইটো বাতিৰে এবাটি লৈছোঁ, অলপ অলপকৈ দি লাৰিম, সেইটো গোটেই নালাগিব পাৰে। নালাগে আৰু বেছি পনীয়া হ'ব নালাগে। এতিয়া আমাৰ এইখিনি হৈ গৈছে। এইটো মই বেক কৰিবৰ কাৰণে ইয়াতে এটা চচপেন লৈছোঁ আৰু ইয়াতে অলপ মই ৰিফাইন তেল সানি আৰু এডোখৰ ইয়াতে অলপ সাগৰ দি লৈছোঁ। এতিয়া আমি বেটাৰটো ইয়াতে ঢালি দিম। এতিয়া এইখিনি এনেধৰণে অলপ দিব লাগিব। তো আজি মই কুকাৰতে বনাম, তাৰ কাৰণে মই ইয়াতে অলপ নিমখ দি লৈছোঁ আৰু অলপ সময় 10 মিনিটমান সময় মই গৰম কৰি লৈছোঁ। ইয়াতে এইবাৰ এডাল ষ্টেণ্ড দি দিম আৰু ইয়াতে এইটো লাহেকৈ বেক হ'বলৈ দিম। এতিয়া ঢাকনিটো ইয়াত লগাই দিম। ইয়াৰে চিটিটো খুলি থৈছোঁ আৰু ৰবাৰডালো খুলি থৈছোঁ। এতিয়া এনেকৈ 30 মিনিটমান সময় এইটো হ'বলৈ দিম। একদম ল' টু মিডিয়াম ফ্লেমত দিব লাগিব। এতিয়া আমাৰ কেকটো হৈছে নে নাই খুলি চাম এবাৰ। কেকটো হৈ গৈছে। এতিয়া অলপ এডাল এনেকৈ বাৰেৰে চাব লাগিব। কেকটো আমাৰ হৈ গৈছে। এতিয়া লাহেকৈ উলিয়াই ল'ব লাগিব। এয়া চাওক, আমাৰ মেংগো কেক খাবৰ কাৰণে ৰেডি হৈ গৈছে। এনেধৰণে আপোনালোকেও বনাব খাব। আৰু যদি ৰেচিপিটো ভাল লাগে তেনেহ'লে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।
কিমান ধুনীয়া হৈছে আৰু ধুনীয়া নৰম হৈছে। এনেধৰণে আপোনালোকেও বনাব আৰু খাব। যিহেতু এতিয়া আমৰ ছিজন হয়, সেইকাৰণে আমি এটা মেংগ' কেক বনালোঁ।